ইয়াত ফৰেষ্টৰ গাড়ী আহিছিলে, এটা JCB লৈ আহিছিলে আৰু 3টা গাড়ী লৈ ফৰেষ্টৰ মানুহ আহিছে, আহি কৈ আছে ইয়াত ড্ৰেইন খুদি আছে সিহঁতে। তাৰপিছত বহুত মানুহ আহিছে, ইয়াত আহি কৈ আছে ইয়াত ড্ৰেইন খুদিব নিদিওঁ, ইয়াত থাকিব এইটো ড্ৰেইন খুন্দিবলৈ এনেকৈ কৈছে। বাকী পিছত কি হৈছে? বাকী পিছত সিহঁতে কৈছে যে ইয়াত মাৰিছে, মাৰধৰ কৰিছে সিহঁতক, JCB ভাঙিছে। কিন্তু ইয়াত JCB ভাঙা নাই, ক'ত ভাঙিছে সেইটো নাজানো। ইয়াত JCB একো ভাঙা নাই। কোনো কেছকাল হোৱা নাছিল? কেছকাল হোৱা নাই, ইয়াত হোৱা নাই, কোনো ধৰণৰ কেছকাল হোৱা নাই। ইয়াৰ পৰা সিহঁতে মানে যেতিয়া ৰাইজ গৈ পেলাই সিহঁত কোৱাৰ পিছত ইয়াত আছিল নে গুচি গৈছিল? ইয়াত ৰাইজ আছিল, ইয়াত সেই গাড়ীবিলাক গুচি আছিল? গাড়ীবিলাক তাৰপিছত গুচি গ'ল, ইয়াৰ পৰা গুচি গ'ল, বেলেগত গুচি গৈছিল না? গুচি গৈছে। ইয়াত কোনো কেছকাল হোৱা নাছিল? একো কেছকাল হোৱা নাই। এই জেগাখনৰ নাম কি? চিতলমাৰী পথাৰ। আপোনাৰ নাম? আফাছুদ্দিন। ঠিক আছে। কালি ইয়াতে মানে কালি নহয়, তাৰ আগদিনাখনো JCB লৈ আহিছিলে, তাৰ আগদিনাখন 2টা JCB লৈ আহিছিলে। সেইটো আমাৰ হালদিয়া চুটি খান্দিবৰ কাৰণে। সেইখিনি হালদিয়া চুটি অলৰেডি আমাৰ ৰেভিনিউ ভিলেজ আমাৰ মেপত ভিতৰত আছে। সেই তাৰ ভিতৰত ড্ৰেইন খান্দিবলৈ আহিছিলে। গতিকে আমি ৰাইজ গোট খালোঁ। গোট খোৱাৰ পিছত সিদিনাখন মানে গুচি গ'ল। সিহঁতৰ লগত কোনো আলোচনাও নহ'ল আৰু সিহঁতেও আমাৰ লগত আলোচনা নক'ল, এনেই গুচি গ'ল। কালি আকৌ JCB লৈ আহিছে বুঢ়াচাপৰি ৰেঞ্জাৰ। আগদিনাখন আহিছিলে বৰাজানৰ ৰেঞ্জাৰ, পাছদিনাখন আহিছে বুঢ়াচাপৰি ৰেঞ্জাৰ JCB লৈ পেলাই। আহি পেলাই এই শিবিৰৰ চাৰ্কুল অফিচাৰে যিটো সীমা দিছে, মানুহখিনি সীমাৰ ভিতৰত আছে। আহি পেলাই JCB দিয়ে সীমাৰ ভিতৰত খান্দিব আৰম্ভ কৰিব বিচাৰিছিলে। এই শিবিৰৰ মানুহবিলাকে মানা কৰিছে। মানা কৰাৰ পিছত সিহঁতে আলোচনা কৰিছে। শিবিৰৰ মানুহবিলাকেও কৈছে যে ইয়াত ড্ৰেইন খান্দিলে আমাৰ এই মাটিখিনি গুচি যাব, গৰাখহনীৰ কবলত পৰি যাব। গতিকে আপোনালোকে ড্ৰেইনটো ইয়াৰ পৰা খান্দিব নোৱাৰিব, এইটো বাদ দিয়ক। লাগিলে আপোনালোকৰ DCO মাতক, আমাৰ DCO মাতি পেলাই সীমাটো ভালদৰে মাপজোখটো ফাইনেলি হোৱা নাই, ফাইনেল কৰি লওক, তাৰপিছত খান্দিব লাগিলে। তাৰপিছত ইয়াৰ পৰা গুচি গ'ল সিহঁতে, মান্তি হৈ গ'ল, সিহঁতে গুচি গ'ল। শিবিৰৰ আলোচনাৰ মাধ্যমত গুচি গ'ল। যোৱাৰ পিছত ক'ৰবাত গৈ ইয়াৰ পৰা প্ৰায় অনুমান আমি শুনা পাইছোঁ 1.5 কিলোমিটাৰ দূৰত গৈ কিবা কেছকাল হৈছে বুলি শুনা পাইছোঁ। কিন্তু ইয়াৰ মানুহে নাজানে। এতিয়া আমাৰ বহুত কেছকাল হৈছে। এতিয়া আমাৰ 8 নম্বৰ যিটো গাঁও মাছিমাৰী পথাৰ, সেই গাঁৱৰ 3জন মানুহক নামতো এজাহাৰ দি দিছে। ৰাতি পুলিচ আহিছিলে, দুলীয়া থানাৰ OC ছাৰ আহিছিলে, আৰক্ষী বাহিনী আহি পেলাই মানে বিচাৰি গৈছে আৰু মানুহখিনি হাজিৰ হ'বলৈ কৈছে। কিন্তু একচুৱেলি এই মানুহখিনিৰ গাত কোনো দুখ নাই। যি দুখ কৰি আছে এতিয়া আক্ৰোশমূলক মানে এই মানুহখিনি আমাৰ পথাৰৰ মানুহখিনি তাৰমানে গৰাখহনীৰ কবলত পেলাই মানুহখিনি উচ্ছেদ কৰিব বিচাৰিছে। এনেতো উচ্ছেদ কৰিব নোৱাৰে, মেডিবাটাৰ মাটি। গতিকে এটা প্লেন প্ৰগ্ৰাম বনাইছে যে খাল খান্দি দিলে এই মানুহখিনি এনেই নিজে গুচি যাব, গৰাখহনীয়ে মানুহখিনি খেদি দিব, গৰাখহনীয়ে নদী হৈ যাব, মানুহখিনি এনেই গুচি যাব। আপুনি চৰকাৰ কি জানে? যে চৰকাৰক মই এইটোৱে কওঁ যে এনেকুৱা ধৰণৰ প্লেন প্ৰগ্ৰাম যাতে আপোনাৰ ফৰেষ্টৰ মানুহখিনি যাতে আমাক জুলুম নিদিয়ে, তাৰ কাৰণে আমি হিমন্ত ছাৰক মানে আহ্বান জনাইছোঁ যে যাতে আমাৰ এই কোনো হাৰাশাস্তি নকৰে, ম্যাদী পট্টাৰ মাটিখিনি গৰাখহনীৰ ওপৰত যাতে নেপেলায়, ড্ৰেইন খান্দি পেলায়। এইখিনি ক'বলগীয়া আমাৰ। জনামতে কালি সিহঁতে ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কেইবাখন গাড়ী আহিছিলে আৰু এখন JCB লৈ আহিছিলে। অহাৰ পিছত ইয়াত আমাৰ পট্টাৰ মাটিত আহি পেলাই লগতে শিবিৰ আছে, শিবিৰৰ ওচৰত সিহঁতে গাড়ী লৈ JCB লৈ আহিছিলে কিবা এটা গাঁত খান্দিবলৈ না কিবা ভাঙিবলৈ আহিছে, এইটো আমি নাজানো। তাৰপিছত আমি মানা কৰিলোঁ সিহঁতক। মানা কৰাৰ পিছত আলাপ আলোচনাত সিহঁতে ইয়াৰ পৰা গুচি গ'ল। সিহঁতে মান্তি হৈ গুচি গৈছে, আমিও গুচি আহিলোঁ। তাৰপিছত শুনা পালোঁ ইয়াৰ পৰা গৈ ক'ত বেলেগত গাড়ী ভাঙিছে না কিবা কৰিছে, সেইটোতো আমি নাজানো। অলৰেডি আমাৰ ইয়াত একো হোৱা নাই এনেধৰণৰ। সিহঁতে তাত বেলেগত ক'ৰবাত গৈছে, যোৱাৰ পিছত কিবা গাড়ী ভাঙিছে না কিবা কৰিছে, সেইটো আমি নাজানো। সেই দুবিলাক আমাৰ গাত দি পেলাই আমি এতিয়া শুনা পাইছোঁ কালি পুলিচ আহিছিলে, আমাৰ ৰাইজৰ ওপৰত বোলে কিবা কেছ দাখিল কৰিছে, FIR দিছে বোলে। কিন্তু আমি অলৰেডি নাজানো, আমাৰ ইয়াত কোনো ঘটনা হোৱা নাই। এই জেগাখিনি কি ৰেভিনিউ প্লেচ? ৰেভিনিউ বেলেঞ্চত আছে, লগতে মেডিপট্টাৰ মাটিতে আমি শিবিৰটো বনাই আছোঁ। যিটো ড্ৰেইন খান্দিবলৈ আহিছিলে, ড্ৰেইনটো কি? মেডিপট্টাৰ মাটিৰ লগত। ইয়াততো কোনো কেছকাল হোৱা নাই? ইয়াত একো হোৱা নাই। আমি এতিয়া জনা পাইছোঁ যে ইয়াৰ পৰা কমচে কম 2 কিলোমিটাৰ যোৱাৰ পিছত তাত কেনেকৈ কি হৈছে সেইবিলাক আমি গম পোৱা নাই। কিন্তু আমি নাজানো অলৰেডি। এই জেগাখনৰ নাম কি? এইটো চিতলমাৰী পথাৰ। ঠিক আছে, যাওঁথোন।
আমি চা বানা করতেছি।